নমস্কাৰ বন্ধুসকল, মই ৰাকেশ কুমাৰে স্বাগতম জনাইছোঁ আপোনালোকক আৰ্কেন ইনফটেকলৈ। বন্ধুসকল, আজিৰ দিনটো ৰাশিফলৰ বিষয়ে জানো আহকচোন। জ্যোতিষী কিৰু ইয়ঙৰ দৃষ্টিত আজিৰ দিনটো ৰাশিফলটো কেনেকুৱা হয়। তাৰ আগতে সকলোকে মহাশিৱৰাত্ৰিৰ ওলগ জনাইছোঁ। আৰু সকলোৱে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। আজি হৈছে 4 মাৰ্চ, ফাগুন মাহৰ 19 তাৰিখ। প্ৰথম ৰাশি হৈছে মেষ। শুভ ৰং হালধীয়া, শুভ সংখ্যা 3। চাকৰিৰ ক্ষেত্ৰত খেলিমেলি হোৱাৰ প্ৰবল সম্ভাৱনা আছে। থকা স্থানৰ পৰিৱৰ্তন হ'ব পাৰে। হাতলৈ অহা সুযোগ হেৰুৱাব পাৰে। অলেখ সমস্যাৰ সন্মুখীন হ'ব। প্ৰতিকাৰ: মন্দিৰত বহা ভিক্ষাৰীক কিবা খুৱাই ফল দান কৰিলে সুফল পাব। তাৰপিছত হৈছে বৃষ ৰাশি। শুভ ৰং নীলা, শুভ সংখ্যা 2। ভাল কাম কৰি সুনাম আৰ্জিব। হাতলৈ প্ৰচুৰ টকা আহিব। ব্যৱসায়ীসকলে আনৰ টকাৰ ব্যৱসায় আৰম্ভ কৰাৰ সুযোগ পাব পাৰে। কৰ্মত শুভ ফল প্ৰাপ্তিৰ যোগ। প্ৰতিকাৰ: এগছি ঘিউৰ চাকি জ্বলাই ইষ্ট দেৱতাক স্মৰণ কৰিব ভাল ফল পাব। তাৰপিছত হৈছে মিথুন ৰাশি। শুভ ৰং গেৰুৱা, শুভ সংখ্যা 9। আজিৰ দিনটো আপোনাৰ বাবে ভাল যদিও আৰ্থিক দিশত শুভ নহয়। জমা ধন বিশেষ কাৰণত ওলাই যাব পাৰে। সন্তানক সুকৰ্মই গৌৰৱ বঢ়াব। ব্যৱসায়ৰ লোকচান হোৱা দেখা যাব। প্ৰতিকাৰ: এটা পাত্ৰত পানী লৈ তাতে 5টা বগা ফুল দি সূৰ্যলৈ চাই প্ৰণাম কৰি জল অৰ্পণ কৰিব। তাৰপিছত আহিছোঁ কৰ্কট ৰাশি। শুভ ৰং সেউজীয়া, শুভ সংখ্যা 4। শৰীৰ অসুস্থ হোৱাৰ আশংকা আছে। সন্দেহে পাৰিবাৰিক শান্তি বিঘ্নিত কৰিব। অৰ্থহানিৰ যোগ। সন্তানৰ শুভ। শিক্ষাৰ্থীয়ে কষ্ট কৰিব লাগিব। প্ৰতিকাৰ: বেলপাত 3টা লৈ তাত ৰঙা চন্দনৰ ফুট দি শিৱলিংগত দিব আৰু এটা আনি পকেটত ৰাখিব। তাৰপিছত আহিছোঁ সিংহ ৰাশি। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা 1। যান-বাহনৰ লগত জড়িতসকল অলপ সাৱধান হ'ব। দুৰ্ঘটনাৰ কাৰক। ব্যৱসায়ীৰ অৰ্থ লাভ। চাকৰিয়ালৰ শুভ দিন। কৰ্মদোষ দেখা যায়। প্ৰতিকাৰ: ঘৰলৈ ভিক্ষাৰী আহিলে ভোজন কৰাব। তাৰপিছত আহিছোঁ আমি কন্যা ৰাশি। শুভ ৰং গেৰুৱা, শুভ সংখ্যা 8। মূৰত আঘাত পাব পাৰে, সাৱধান হ'ব। ঘৰলৈ আলহী আহিলে লক্ষ্মী জ্ঞান কৰি শুশ্ৰূষা কৰাৰ সুফল পাব। ব্যৱসায়ীসকলে বিচৰা মতে ফল নাপাব। চাকৰিয়ালসকলে কথা পাতোতে সাৱধান হোৱা ভাল। প্ৰতিকাৰ: ওম নমঃ শিৱায় এই মন্ত্ৰটো 21 বাৰ জপ কৰিব। তাৰপিছতে আহিছোঁ আমি তুলা ৰাশি। শুভ ৰং নীলা, শুভ সংখ্যা 5। চাকৰিয়ালৰ পদোন্নতিৰ বাধা। ব্যৱসায়ত জাতীয় কোনো কাম কাজ আজি আৰম্ভ নকৰিব। শিক্ষাৰ্থীৰ বাবে আজি দিনটো শুভ নহয়। প্ৰতিকাৰ: ঘৰত ব্ৰহ্মভোজন কৰাব পাৰে। বৃশ্চিক। শুভ সংখ্যা গুলপীয়া, শুভ ৰং 6। হাত ভৰিত আঘাত পাব পাৰে। ঘৰত চোৰৰ দ্বাৰা ক্ষতি হোৱাৰ আশংকা প্ৰবল। ব্যৱসায়িক প্ৰতিষ্ঠান আদিত পহৰা ৰাখিব। চাকৰিয়ালৰ মতানৈক্য হোৱা সম্ভাৱনা। প্ৰতিকাৰ: নৱগ্ৰহ মন্দিৰত গ্ৰহ সন্তুষ্টিৰ বাবে পূজা কৰিব। তাৰপিছতে আহিছোঁ আমি ধনু ৰাশি। শুভ ৰং গেৰুৱা, শুভ সংখ্যা 3। চাকৰিয়ালসকলে আনক সহায় কৰিবলৈ গৈ বিপদত পৰাৰ ভয়। ব্যৱসায়িকসকলে আৰ্থিক সংকটত ভুগিব। সন্তানে দুখ দিব। সমস্যা বাঢ়িব। প্ৰতিকাৰ: ৰাস্তাত চৰি থকা গৰুক ৰুটি খুৱাব। খোজৰ মাটি লৈ কপালত ফুট ল'ব। তাৰপিছতে আহিছোঁ আমি মকৰ। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 2। সহকৰ্মীৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে। হাতলৈ অহা ধন গ্ৰহৰ প্ৰভাৱৰ বাবে ৰাখিব নোৱাৰে। আপোনাৰ সৰলতাৰ সুযোগ লৈ আনে ল'ব। চাকৰি প্ৰাৰ্থীসকলে আজি চেষ্টা নকৰাই ভাল। প্ৰতিকাৰ: হনুমান দেৱতাক সন্তুষ্ট কৰিবলৈ ধূপ চাকি জ্বলাই পূজা কৰক। কুম্ভ। শুভ ৰং হৈছে বেঙুনীয়া, শুভ সংখ্যা হৈছে 9। সম্পত্তি হেৰাব পাৰে। চাকৰিয়ালৰ বাবে অত্যন্ত ভাল দিন। পদোন্নতিৰ যোগ। ব্যৱসায়ত শুভ। প্ৰতিকাৰ: ধতুৰা ফুল 3 পাহ চন্দন সানি শিৱলিংগত অৰ্পণ কৰক। তাৰপিছতে হৈছে মীন ৰাশি। শুভ ৰং ৰঙা, শুভ সংখ্যা 7। আগত কৰা সহায়ৰ ফল আজি লাভ কৰিব। চাকৰিয়ালৰ বাবে ভাল দিন। আৰ্থিক শুভ। সন্তানে কৰা কামৰ বাবে আনৰ দ্বাৰা সন্মানিত হ'ব। প্ৰতিকাৰ: কৰ্মক্ষেত্ৰলৈ ওলাওঁতে সূৰ্য দেৱতাক প্ৰণাম কৰি ঘৰৰ পৰা ওলাব। তো এইখিনি আছিল আজিৰ দিনটোৰ ৰাশিফল। ধন্যবাদ।